सत श्री अकाल नमस्कार अस्सलामु अलैकुम আকৌ এবাৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি বহুত দেৰি হ'ল মানে 3টা বাজি গ'ল ব্যস্ত নহয় আসলতে ঘৰতে অলপ মানে আজি IPL অকচনো চলি আছে তাকে চালো এবাৰ ফেভাৰিট টিম বেন ষ্টকক ল'লে মানে CSK ফেভাৰিট হয় সেইখিনি চালো এতিয়া ওলাই যাম ক'ত কেনেকৈ যাম আজি আকৌ ৰাজনীতি আছে দাদাৰ জুবিন দাদাৰ গোটেইকেইজন যাম এতিয়া ওলাই যাওঁ ঘৰৰ পৰা ক'ত কেনেকৈ যাম কি কৰিম চাই থাকিব ভিডিঅ'টো perfect driver দেখছি কত উঠে দিছি কোন দি শর্টকাট মারছু রে আগে দি ঘুরি আগে এটা শর্টকাট মারছি মারুতি নরে কিন্তু বাইক মানে প্লেন এরোপ্লেন আমার 1 কিলোমিটার বাকি গেল না 1 কিলোমিটার আছে না বাসে বাসে মস্ত বাগাটা 1 কিলোমিটার বাকি যায় না Kamu tiap hari jalan sini juga kan jalan. Ini Kondigor beli kok, Kondigor deh, Kondigor tuh amar ya, bulu kok, Kondigor sini namanya. Akhir kata benar guys. Aku paklah ho. Teman guys, kami ailu maya tuh tat. Ini, aku tahu di mana lagi. Agar Rajneeti arambo, 15 menit, 20 menit asa jaba lagi ar bhai. আই পালো হল সাম রাজনীতি মানে নাই চাগে গাইছ এতিয়া টিকেট লওক কি চাবা আছে রাজনীতি জুবিন দা আরে হিও অসমীয়া ফিল্ম নেৰে কিন্তু আমাৰ চলে আহে ফিল্ম চাবা অসমীয়া বাকি ফিল্ম জংগা সাপোর্ট কৰে অসমীয়াও আহে ৰাজনীতি স্পেশালি জুবিন দা বুলি নহয় জুবিন দা ভাল পাওঁ বুলি নহয় মই অসমীয়া ফিল্ম চাওঁ আগৰ পৰা চাওঁ এই zaman pas এক ৰখতে দেৰিছি পাঁচটা এতিয়া ভিতৰত যাওঁ অৰিন্দমক লগ ধৰিবলৈ আহিছা হয় আপুনি কেনেকৈ গম পালে অৰিন্দমৰ বাইকত মই তোমাক বহুতবাৰ দেখিছো ফোনটো কাটিয়ে দিও কালে ফোন কৰিছিলি এই আছে এজনী কচোন কালে কৰিছিলি এই এজনী আছে মুখ ফুলাই অভিমান কৰি বহি আছে গাত গুলি লাগিলে মোৰ তাইক আকৌ মনত বা কোনে আঘাত দিলে এইটো মুঠতে কামটো আপুনি ৰবা এটা কাম কৰা নহ'লে তুমি তো সদায় কৈ থাকা তোমাক এটা চান্স দিব লাগে আজি যদি চান্সটো পাই যোৱা কেনে হয় মই বুজা নাই স্যার বুজা নাই যদি বুজি লোৱা ভয় নাখাব মাত্ৰ মন্ত্ৰটো অলপ ফুটুৱাই লোৱা আপোনাৰ টাইম আহি গ'ল
চালোঁ কেনে ইণ্টাৰভেলুক লাগি বোলে এতিয়া ইণ্টাৰভেলুক লাগি হ'ল কেনে লাগছে বহুত মজা গাইজ আমাৰ অসমীয়া ছবিৰ হালাত পৰিস্থিতি চব খালী তলফালেও খালী চব দুটামান আছে আৰু এফালে এইগিলা দিয়াৰ কি কম কি নাম বুলি ক'লে তোমাৰ হা মোক সুধিছে হুম ৰাগিনী ৰাগিনী বৰুৱা বেছি টান টান প্ৰশ্ন নুসুধিবা এইটো মোৰ প্ৰথম ইণ্টাৰভিউ কোনো কথা নাই ছাৰ মোৰো এইটোৱে প্ৰথম ইণ্টাৰভিউ মহোদয় এটা সমীক্ষাত প্ৰকাশ পাইছে আপুনি দেশৰ ভিতৰতে জনপ্ৰিয় মুখ্যমন্ত্ৰী আপোনাৰ কি মত মইনো কি কম ইমান এখন বিখ্যাত আলোচনী কৈছে যেতিয়া সঁচাই চাগে গাইজ যোৱাকালি ফিল্ম চাই আহিলোঁ আহি কেনে মানে কি মোৰ মোবাইলটো চাৰ্জ নাছিল অফ হৈ থাকিল সেইকাৰণে আহি আৰু ভিডিঅ' কৰা নহ'ল ফিল্মখন ভাল লাগিল খুব ধুনীয়া ষ্টৰি আৰু অভিনয়ো ধুনীয়া হৈছে খুব ধুনীয়া অভিনয় কিন্তু দুটামান কথা ক'ব বিচাৰোঁ মানে কেনেকুৱা আমাৰ অসমীয়া ফিল্মবোৰ মানুহে চাব নাযায় কিয় নাজানো কিন্তু মেইন কথাটো হ'ল মিছন চাইনাত মানুহ হৈছিলে বহুত ৰত্নাকৰত হৈছিলে কাঞ্চনজংঘাত হৈছিলে ৰিচেণ্ট বন্ধুখনতো বহুত হৈছে মানে প্ৰমোশ্যন যেইকেইখনত হৈছে সেইখিনিত বাৰু মানুহ হৈছে আৰু অসমীয়া ফিল্মৰ এইখন প্ৰমোশ্যন নহ'ল বেছি মই জনাত আৰু বেছি প্ৰমোশ্যন দেখা নাপালোঁ এনেকুৱা কথা আৰু আমাৰ মানুহৰো অলপ প্ৰব্লেম আছে মানে কেনেকুৱা কিছুমানে কয় যে এই অসমীয়া ফিল্ম কি চাবি কি বনাব অমুক তামুক এনেকুৱা মেইন কথাটো হ'ল বলিউড ফিল্ম এখনৰ চাউথ ফিল্ম এখনৰ হলিউড ফিল্ম এখনৰ বাজেট বহুত বলিউড ফিল্ম এখনৰ বাজেট 100-200 কৰোৰ থাকে 100-200 কৰোৰ টকা বাজেট থাকে ইয়াত অভিয়াছলি তেনেকুৱা বিচাৰিলে অসমত নহ'ব অসমৰ 1 কৰোৰ 2 কৰোৰ টকাৰ ফিল্ম বনাই আপোনালোকে যদি চাব নাযায় প্ৰডিউচাৰ এজনে 2 কৰোৰ টকাৰে ফিল্ম এখন বনাব যদি সেইখিনি ৰিকভাৰ নহয় নেক্সট টাইম সেই প্ৰডিউচাৰজন আহিব জানো নাহে ৰিকভাৰে নহ'লে যেতিয়া ৰিকভাৰ হ'ব কমচে কম যদি ৰিকভাৰ হয় লাভৰ কথা ক'ব যোৱা নাই ৰিকভাৰ হ'লে তেতিয়া সাহস পাব নেক্সট ফিল্ম এখন বনাব এতিয়া ৰিচেণ্ট ৰঘুপতি ৰাঘৱ যতীন দা ৰবি শৰ্মা দা বনাই আছে ভাল ফিল্ম ভাল বাজেটৰ 2 কৰোৰৰ ওপৰত চাগে যদি সেইকেইখনো ৰিকভাৰ নহয় কেনেকুৱা হ'ব আমি কমচে কম যেনেকুৱা মই নিজেই চাওঁ মই চব ফিল্ম চাওঁ মই মানে কি হলত যাওঁৱে প্ৰায় বলিউডে হওক চাউথ যেনেকৈ চাওঁ বলিউড যেনেকৈ চাওঁ মই অসমীয়া ফিল্মো চাব যাওঁ গংগা চাব গৈছিলোঁ গংগাটো ছেম মানুহ নাই কিন্তু ভাল ষ্টৰি এটা প্ৰস্তুতি হোৱাৰ আছিল বন্ধু চাইছিলোঁ বন্ধুত বাৰু মানুহ হ'ল লংকাকান্ত চাইছোঁ লংকাকান্ততো মানুহ নাই মিছন চাইনা কাঞ্চনজংঘা চলিছিল বাৰু ৰত্নাকৰ চলিছিল তেনেকুৱা আৰু মানে আমি যদি চাব যাওঁ আমি ফিল্মখন চালোঁ বাৰু অলপ ভুল ভ্ৰান্তি থাকিব ডাঙৰ ডাঙৰ ফিল্মতো থাকে 100 কৰোৰ 200 কৰোৰৰ ফিল্মখনতো ভালদৰে চাব ভুল পাব কিছুমান সৰু সুৰা ভুল থাকি যাব আমাৰ অসমত যে সাহস কৰিছে 1 কৰোৰ 2 কৰোৰ টকাৰে যে চিনেমাখন বনাই ওলাইছে এখন চিনেমা বনাওঁতে বহু বেছি কষ্ট হয় সেইখিনি লৈ আৰু এটা আশা লৈ ফিল্মখন বনোৱা যায় সেয়ে আৰু বৰ বেছি কথা ক'ব নাজানো মোৰ মনত যিখিনি আছিলে সেইখিনিয়ে ক'লোঁ আহক সকলোৱে চাব যাওকচোন ফিল্মখন সঁচাই ভাল হৈছে আৰু অসমীয়া ফিল্ম চাব যাওক বাকীবোৰ যেনেকৈ যায় মই কোৱা নাই যে বাকীবোৰ নাচাব সকলো ফিল্মে চাওক মই নিজেই চাওঁ মই ক'লোচোন মই চাউথ বহুত ভাল পাওঁ বলিউড চাওঁ মই ঠিক তেনেকৈ কিন্তু অসমীয়া চিনেমাও চাব যাওঁ মোৰ বন্ধুখিনিও যায় সেইকাৰণে আপোনালোকে আহক অসমীয়া চিনেমা চাওক তেতিয়াহে মানে সাহস কৰিব পাৰিব নতুন প্ৰজন্মৰ কেইটাই কেনেকৈ সাহস কৰিব যেতিয়া জুবিন গাৰ্গ বৰষাৰাণী তপন দাই বনোৱা চিনেমাই চাব নাযায় তেন্তে আৰু নতুনে সাহসে নকৰিব এইটো অসমৰ ল'ৰা অসমত অলপ কাম পাওক যিয়ে নহওক এখন ফিল্ম হ'ব লাগিলে বহুত মানে মানুহ লাগে সেইখিনি অসমতে চান্স পাওক অসমৰ ল'ৰাখিনিয়ে কাম কৰক গোটেইখিনি হয় কি নহয় মানে মোৰ বেয়া নাপাব আৰু মানে কি মোৰ মনৰখিনি কৈছোঁ বাৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈ বাই বাই